মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে তৃতীয়মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 6 বতৰৰ কথাৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ আগত মই আলোচনা কৰিবলৈ বিচাৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবা, লগতে এই বিষয়বস্তুৰ ওপৰত দিয়া কথাসমূহ তোমালোকে এখন বহীত টুকি ল'বা যাতে পঢ়িবলৈ আৰু মুখস্থ কৰিবলৈ সুবিধা হয়। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে এনে ধৰণৰ মোৰ ভিডিঅ' পাই থাকিবলৈ মোক ছাবস্ক্ৰাইব কৰিবা, লগতে লাইক কমেণ্ট কৰিবা। তাৰ লগতে তোমালোকৰ তৃতীয়মান শ্ৰেণীৰ মই বহু প্ৰশ্ন উত্তৰ আৰু ছমাহিলী প্ৰশ্নৰ পেপাৰসমূহ তোমালোকৰ আগত আগবঢ়াম। সেইখিনি অতি শীঘ্ৰে তোমালোকে পাবা। তেন্তে এতিয়া মই ক'বলৈ আৰম্ভ কৰোঁ বতৰৰ কথাৰ প্ৰশ্ন উত্তৰসমূহ। এতিয়া চোৱাচোন, ইয়াতে আমাৰ পাঠটিত প্ৰশ্নসমূহ আছে। এই আটাই প্ৰশ্নসমূহৰ উত্তৰ মই তোমালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ, বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডল কিমান ওপৰলৈ আছে? উত্তৰটো হৈছে আমাৰ চাৰিওফালে বায়ু আছে। বায়ু পৃথিৱীৰ বহু ওপৰলৈ আছে। বায়ু থকা গোটেই ঠাইখিনিয়েই বায়ুমণ্ডল। বায়ুমণ্ডল 600 কিলোমিটাৰ ওপৰলৈ বায়ু আছে। 2 নম্বৰ প্ৰশ্নটো হৈছে বতৰ মানে কি? উত্তৰ, গৰম ঠাণ্ডা ৰ'দ বতাহ বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয়। 3 নম্বৰ, মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, পৃথিৱীৰ মাটিভাগ কম আৰু মাটিভাগ বেছি, যাৰ ফলত সূৰ্যৰ তাপ পানীৰ ভাগে শুহে। লাহে লাহে ভাপ হয় কম। লাহে লাহে ভাপ হয়, ভাপবোৰ পাতল, ওপৰত উষ্ণতাও কম। ভাপবোৰ জমা হয় ডাৱৰ বা মেঘ হয়। আকৌ এবাৰ মই পঢ়াই দিছোঁ এইটো যে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? পৃথিৱীৰ মাটিৰ ভাগ কম হয়নে, আৰু পানী ভাগ বেছি, যাৰ ফলত সূৰ্যৰ তাপটো পানীতহে পানীৰ ভাগে বেছিকৈ শুহে। এই লাহে লাহে যেতিয়া এই পানীটো শুহি কেনে ওপৰলৈ যায় ভাপ হয়, আৰু এই ভাপবোৰ পাতল হয়, আৰু সেই যেতিয়া পাতল হয় ওপৰত উষ্ণতাটো কি হয়? কমি যায়। কমি যোৱাৰ ফলত ভাপবোৰ জমা হয় ডাৱৰ বা মেঘৰ সৃষ্টি হয়। 4 নম্বৰটো, শিল বৰষুণ কি? কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয়, তেতিয়া পানীৰ টোপালবোৰ গোট মাৰে আৰু বৰফ হয়। বৰফৰ টুকুৰাবোৰ বৰষুণৰ লগত নামি আহে। তাকে শিল বৰষুণ বোলে। 5 নম্বৰ, বায়ুত বেছি পৰিমাণে থকা 3 বিধ গেছৰ নাম লিখা। নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। ধুমুহা কি? উত্তৰ, বতাহ বৰ জোৰে বলিলে সেই ধুমুহা। 7 নম্বৰ, জহকালি আৰু জাৰকালি কাক বোলে? উত্তৰ, গৰমৰ সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বোলে। 8 নম্বৰ, বতৰ কিয় বেলেগ বেলেগ হয়? লিখা। উত্তৰ, 1 নম্বৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হয় বতৰ বেলেগ বেলেগ হয়। 2 নম্বৰ, এই 8 নম্বৰৰে এইটো 2 নম্বৰ হয়। মই পইণ্ট ৱাইজ দিছোঁ যাতে তোমালোকৰ সুবিধা হয় পঢ়িবলৈ। সাগৰৰ ওচৰত ঠাই বতৰ আৰু দূৰৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 3 নম্বৰ, গছ গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ। 9 নম্বৰ, বতাহ কেতিয়া বলে? উত্তৰ, বায়ু চলাচল কৰিলে বতাহ বলিছে বুলি ক'ব পাৰি।
এতিয়া আমি শুদ্ধ অশুদ্ধলৈ যাম। মই ইয়াৰে তোমালোকক 10 নম্বৰটো দিয়া নাই। 10 নম্বৰটো দিছে সাগৰ মহাসাগৰ নদ নদী এইসমূহ এটা চিত্ৰ বনাই কেনে কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখিবলৈ। এই বস্তুবিলাক পৰীক্ষাত খুব নাহে, তথাপি তোমালোকে এনে ঘৰত কৰি থবা যাতে তোমালোকৰ বস্তুবিলাকৰ ওপৰত কিছু জ্ঞান হয়। এতিয়া মই 11 নম্বৰটো কৈছোঁ চাবা। শুদ্ধটোৰ ওপৰত ৰাইট চিন দিয়া। যিটো মানে শুদ্ধ হয় বা নহয় দিছে, উঠে বা নুঠে দিছে, এই দুটাৰ ভিতৰত ৰাইট চিন দিব দিছে। বায়ু গৰম হ'লে পাতল হয় নে নহয়? উত্তৰটো হ'ব হয়। পাতল বায়ু ওপৰলৈ উঠে নে নুঠে? পাতল বায়ু ওপৰলৈ উঠে। পানীৰ ভাপবোৰ জমা হয়, বৰষুণ হয় নামি আহে নে নাহে? পানীৰ ভাপবোৰ জমা হয়, বৰষুণ হয় নামি আহে। খ নম্বৰটো হৈছে গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব, থাকিব। উত্তৰটো হ'ব নাথাকিব। আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি জহকালি হয়। উত্তৰ জহকালি। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি বতৰৰ কথাৰ এই আটাইসমূহ প্ৰশ্ন তোমালোকৰ ওচৰত আগবঢ়ালোঁ আৰু তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। তেন্তে আজিলৈ মই ইয়াতে সমাপ্ত কৰিছোঁ। আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। ধন্যবাদ।